নমস্কাৰ, মই বিজু। আজি তোমালোকৰ পৰীক্ষাত সঘনাই আহি থকা অসমীয়া বিষয়ৰ ভাৱ সম্প্ৰসাৰণ যেনে অভ্যাসনৰ কৰ্ণেপথ কৰে হৰ উপকাৰীক অজগৰে খায় এইকেইটাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ভাৱ সম্প্ৰসাৰণ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। ব'লা পলম নকৰি আমি সেইখিনি আলোচনা কৰোঁ। চোৱাচোন, প্ৰথম প্ৰশ্নটো চোৱাচোন কি দিছে। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। প্ৰথমে জানি ল'বা, মূলা এবিধ পাচলি হয়। ইয়াক কেঁচাকৈও খাব পাৰি বা সিজাই খাব পাৰি। এতিয়া আমি মূল কথালৈ আহোঁ। উত্তৰ চোৱা। অংকুৰিত মূলা পুলি এটা আগলৈ ভাল হ'বনে নহয় তাৰ চিন সৰুতে পোৱা যায়। যি মূলা দুপতীয়াতে লহপহকৈ বাঢ়ি আহিব আৰু যি মূলা কেৰুণীয়া হ'ব সি দুপতীয়াতে মেমেৰা হ'ব, গতিকে ভাল বেয়াৰ চিন সৰুতে পোৱা যায়। চোৱা, ইয়াৰ কথাখিনি অৰ্থ হৈছে, যেতিয়া আমি মূলা গুটি সিঁচি দিওঁ, সিঁচি দিয়াৰ পাছত লহপহকৈ দুপতীয়া হয়, দুখিলা পাত ওলায়, তেতিয়াই গম পাওঁ যে মূলাটো কোনটো মূলা ভাল হ'ব, কোনটো মূলা ডাঙৰ হ'ব, কোনটো পুলি ডাঙৰ হ'ব। সেইখিনি আমি সৰুতে দুপাততে চিনি পাওঁ। তেনেকৈ মানৱ জীৱনৰ লগত যদি তুলনা কৰা যায়, তেতিয়া কি হয়, শিশু শৈশৱতে যদি সহজ হয়, সকলো কামতে আগ্ৰহ হয়, তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়, আৰু সি কি হ'ব, ভৱিষ্যতে গৈও জীৱনটোত আগ্ৰহ আৰু প্ৰতিভাসম্পন্ন হ'ব বুলি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ। এই কথাখিনিৰ অৰ্থাৎ যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই ফকৰা যোজনাটিৰ অৰ্থ ইমানখিনি। অ'কে, বুজি পাইছা বুলি ভাবিছোঁ। নেক্সট কুৱেশ্যন চোৱা। 2 নম্বৰটো চোৱা কি আছে। অতি ভক্তি চোৰৰ লক্ষণ। উত্তৰ চোৱা। প্ৰতিটো কাম আৰু কথাৰ একোটা সীমা থাকে। সীমাৰ ভিতৰত থাকি যি লোকে কাৰ্য বা কথা কয় তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে। তেনেদৰে ভক্তিৰো নিৰ্দিষ্ট সীমা থাকে। স্বাভাৱিক ভক্তিপৰায়ণ লোক সকলোৱে আদৰৰ। যি ব্যক্তিয়ে ভক্তিৰ সীমা অতিক্ৰম কৰি যায়, স্বাৰ্থ সিদ্ধিৰ বাবে বেছি ভক্তি পৰায়ণ হৈ দেখুৱায়। পিছত তেনে দুষ্ট প্ৰকৃতিৰ লোকে অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যিসকল লোকে অতি বিশ্বাসী, অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লোকে অনিষ্ট সাধন কৰাৰ সম্ভাৱনাই অধিক। তেনে লোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম। চোৱা, এই কথাখিনিৰ অৰ্থ হৈছে, অতিভক্তি চোৰৰ লক্ষণ মানে চোৱা, প্ৰতিটো কাম আৰু কথাৰ কি আছে, একোটা সীমা আছে। সীমাৰ ভিতৰত থাকি কথা ক'লে বা কাৰ্য সাধন কৰিলে সকলোৱে ভাল পায়। যদি সীমা চেৰাই যায়, তেতিয়া সেই মানুহজনক গুৰুত্ব নিদিয়া হয়। ঠিক তেনেদৰে চোৱা, অতি ভক্তি চবেই কৰে, ভগৱানক চবেই বিশ্বাস কৰে। যদি অতি ভক্তি দেখুৱায়, ভক্তিৰ সীমা চেৰাই যায়, অতিক্ৰম কৰি অতি ভক্তি দেখুৱায়, স্বাৰ্থ সিদ্ধিৰ বাবে বেছি ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লোকক কি হয়, অবিশ্বাস কৰা হয়। অৰ্থাৎ তেওঁলোকেই পিছলৈ দুষ্ট প্ৰকৃতিৰ হয় আৰু অসৎ কামত লিপ্ত হয়, অনিষ্ট সাধন কৰে, আনৰ অনিষ্ট সাধন কৰে। গতিকে উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে যে অতি বিশ্বাসী, অতিমাত্ৰা ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লোকে অনিষ্ট সাধন কৰাৰ সম্ভাৱনা অধিক। তেনে লোকে যে ভাল কাম কৰিব এইটো নহয়, তেওঁলোকে বেয়া কামহে কৰাৰ সম্ভাৱনা থাকে। তেনে লোকৰ পৰা কি কৰিবলৈ কৈছে, আঁতৰি থকাটো জ্ঞানী লোকৰ কাম কৈছে। বুজি পাইছা? নেক্সট কুৱেশ্যন চোৱা। 3 নম্বৰ চোৱা। ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰ চোৱা। এটোপ এটোপ পানী লগ হৈ নদীৰ সৃষ্টি হয়, সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে, আৱশ্যক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহে একলগ হৈ প্ৰত্যেকেই অলপ প্ৰচেষ্টা আগবঢ়ায়ো একোটা মহৎ কাৰ্য কৰিব পাৰে। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে ৰাইজৰ সন্মিলিত শক্তিয়ে বহুত মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। চোৱা, ইয়াৰ অৰ্থ হৈছে এটোপ এটোপ পানী লগ হৈ নদীৰ সৃষ্টি হয় বুলি কৈছে। নদীৰ সৃষ্টি হয়। চোৱা, ইয়াক মানুহৰ লগত তুলনা কৰিছে। যদি ৰাইজে অৰ্থাৎ মানুহে, জনগণে নখ নালাগে, অলপ ডাঙৰ উদাহৰণ লোৱা, বাল্টিত যদি পানী এবাল্টি এবাল্টিকৈ নি একে ঠাইতে জমা কৰে, ঢালি থাকে, এখন নৈৰ দৰে বৈ যাবনে? নৈৰ সৃষ্টি হ'ব। গতিকে এই বাক্যশাৰীৰ জৰিয়তে এইটোৱে বুজাইছে যে ৰাইজৰ সন্মিলিত, কোনো এটা কাম সমাধা কৰিব পৰা নাই, অকলে সমাধা কৰিব পৰা নাই। গোটেই ৰাইজে লগ হৈ, জনগণে লগ হৈ একেলগে কামটো কৰিলে সহজে সমাধান
পোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো এটা কাম অকলে কৰিব নোৱাৰিলে সকলোৱে মিলি কৰিব লাগে। বুজি পাইছা বুলি ভাবিছোঁ। নেক্সট কুৱেশ্যন চোৱা। 4 নম্বৰটো চোৱা, 100 গৰু মাৰিলে বাঘৰো মৰণ। উত্তৰ চোৱা, বাঘ হিংস্ৰ জন্তু, ইহঁতে গৰু মাৰি ভক্ষণ কৰে আৰু অধিক গৰু বধ কৰিলে গৰু গৰাকীৰ দ্বাৰা বাঘৰো মৰণ হয়। বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ অধিক হ'লে বাঘক মানুহে নানান উপায়েৰে বধ কৰে। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে, গতিকে মানুহে অসৎ কামৰ পৰা বিৰত থকা উচিত। চোৱা, বাঘ হিংস্ৰ জন্তু সকলোৱে জানা, গতিকে বাঘে গৰু মাৰি খায় বা বিভিন্ন জন্তু মাৰি খায়। আৰু বাঘে যেতিয়া এখন গাঁৱতে ধৰি লোৱা গৰু মাৰি শেষ কৰি দিছে, তেতিয়া মানুহৰ খং উঠিব নাই? উঠিব। গতিকে সেই খঙৰ ভমকত সেই বাঘটোক মাৰিবলৈ মানুহে বিভিন্ন ধৰণৰ জাল পাতিব পাৰে বা বিভিন্ন উপায়েৰে সেই বাঘটোক মাৰিব পাৰে। আৰু চোৱা, এই উক্তিটোৰ জৰিয়তে বা এই উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে, গতিকে মানুহে কি কৰিব লাগে? অসৎ কামৰ পৰা বিৰত থাকিব লাগে। জন্তুৰ লগতে তুলনা কৰি মানুহৰ জীৱনৰ যিখিনি জীৱন ধাৰণৰ প্ৰণালী যিখিনি কৰিব লাগে, অসৎ কামৰ পৰা আঁতৰি থাকিব লাগে, সৎ কাম কৰিব লাগে, সেইখিনি ইয়াৰ দ্বাৰা বুজাই দিয়া হৈছে। ঠিক আছে, এতিয়া নেক্সট চোৱা। 5 নম্বৰ দিছে অধিক মাছত বগলী কণা। এইখিনি পঢ়িবা। বগলীৰ প্ৰিয় খাদ্য মাছ। পানীত মাছ দেখিলেই বগলীৰ আনন্দ সীমা নোহোৱা হয়, কিন্তু পানীত মাছৰ পৰিমাণ যেতিয়া অধিক হয় সেই সময়ত বগলীৰ মাছ কোনটো এৰি কোনটো ধৰিম ভাবি থাকোঁতে মাছ পলাই নোহোৱা হয় আৰু বগলীয়ে সুযোগ পায়ো হেৰুৱাই নিৰাশ হ'ব লগা হয়। বগলীয়ে ভোগৰ উভৈনদী বস্তু পায়ো ভোগ কৰিব নোৱাৰাৰ দৰে বেদনাত ভুগিবলগীয়া হয়। আমি জানো যে বগলীৰ প্ৰিয় খাদ্য কি হয়? মাছ হয়, সকলোৱে জানো। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নাইকিয়া হয়, কিন্তু পানীত মাছৰ পৰিমাণ যেতিয়া অধিক হৈ যায়, বহুত মাছ একেলগে বগলীয়ে দেখে, কোনটো খাম কোনটো নাখাম ভাবি থাকোঁতে কি হয়, ডাঙৰ ডাঙৰ মাছবিলাক আঁতৰি যায়, শেষত সৰু সৰু কেইটামান পায় যিকেইটা মানে পলাই হাৰিব নোৱাৰে। আচলতে বেছি লোভ হয়, বেছি লোভীয়া হয় বগলী। যদি ঢেৰ মাছ একেলগে পায় তেতিয়া ভাবে যে কোনটো খাম কোনটো নাখাম কৈ থাকোঁতে পিছত খোৱাই নহয়। অ'কে, মানে পায়ো হেৰুৱাই যায়। উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে বুজাইছে যে মানুহে আশাত বন্দী হৈ থাকোঁতে যেতিয়া আশা পূৰণৰ বাবে উভৈনদী সুযোগ লাভ কৰে বা ঢেৰ সুবিধা লাভ কৰে, কোনোবাই চাকৰি বিচাৰিছে, কেইবাটাও চাকৰি আহিলে, কোনটো কৰিম কোনটো নকৰিম ভাবি থাকোঁতেই বেলেগে আহি সেই চান্সটো লৈ লয়। গতিকে সেইটোৱে কৈছে যে ইয়াৰ জৰিয়তে এইটো বুজাইছে যে মানুহে অধিক পোৱাৰ আনন্দত কৰ্তব্য পাহৰি যোৱা উচিত নহয়। নিজৰ যিটো কৰ্তব্য সময়মতে যিটো কৰিব লাগে সেইটো কেতিয়াও পাহৰি যাব নালাগে। কাম সময়তে কৰিব লাগে। অ'কে, বুজি পাইছা? নেক্সট কুৱেশ্যন চোৱা। উপকাৰীক অজগৰে খায়। উত্তৰ চোৱা, অজগৰ অতি শক্তিশালী আৰু ভয়ংকৰ সাপ। অজগৰে মানুহৰ লগতে জীৱ জন্তুকো ভক্ষণ কৰে। অজগৰ বিপদত পৰা দেখি যদি ইয়াক ৰক্ষা কৰিবলৈ যোৱা হয়, তথাপিও উপকাৰৰ কথা ভাবি অন্যায় নকৰাকৈ নাথাকে। চোৱা, অজগৰ অতি শক্তিশালী আৰু ভয়ংকৰ সাপ, বহুত ডাঙৰ, আমি সকলোৱে জানো। অজগৰে মানুহৰ লগত জীৱ জন্তুকো ভক্ষণ কৰে, মানুহতো খায় আৰু জীৱ জন্তুবিলাকো খায়। অজগৰ বিপদত পৰা দেখিলে যদি তুমি বচাবলৈ যোৱা, সি তোমাক খুট নমৰাকৈ নাথাকে বা তোমাক খাই পেলাবও পাৰে। গতিকে উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে যে শত্ৰু সদায় শত্ৰুৱে, তাক যিমানেই তুমি উপকাৰ নকৰা কিয়, উপকাৰ কৰিবলৈ যোৱা, তথাপিও সি তোমাক অপকাৰ নকৰাকৈ নাথাকে। মানে তুমি তাক যিমানেই বিপদৰ পৰা মুক্ত কৰি দিয়া, তথাপিও সি শত্ৰু যে তোমাৰ শত্ৰুৱে আঘাত কৰিবই। গতিকে এই উক্ত যোজনাটিৰ জৰিয়তে এইটোৱে বুজাইছে যে উপকাৰৰ কৃতজ্ঞতা স্বীকাৰ নকৰা, বৰঞ্চ অপকাৰৰ বাবে আগবাঢ়ি অহা অসৎ লোকৰ পৰা সদায় সাৱধানে থাকিব লাগে। অৰ্থাৎ অসৎ লোকৰ পৰা সদায় সাৱধানে থাকিব লাগে, নিজকে বচাই ৰাখিব লাগে। বুজি পাইছা? নেক্সট কুৱেশ্যন চোৱা। 7 নম্বৰটো চোৱা, অভ্যাসৰ নৰ কৰ্ণ পথে কৰে হৰ। উত্তৰ চোৱা, অভ্যাসে হৈছে কৃতকাৰ্যতাৰ মূল শক্তি। এজন সৈনিক শৰ সন্ধানত
এনে পাৰ্গত আৰু নিপুণ হৈ পৰিছিল যে তেওঁ এগৰাকী মহিলাৰ কেৰু পৰিধান কৰা কাণৰ সৰু ফুটাই দিও শেলা ৰঙে শৰ নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। চোৱা, অভ্যাস হৈছে কৃতকাৰ্যতাৰ মূল শক্তি। আমি কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে, কিবা এটা পাবলৈ হ'লে কি কৰিব লাগিব, মানে যিটো কাম কষ্ট হয় অভ্যাস কৰিবলৈ, সদায় অভ্যাস কৰিবলৈ, যিটো কাম টান হয় সেইটো মানে এৰি দিলে নহ'ব, এবাৰ কৰি এৰি দিলে নহ'ব, কৰি থাকিব লাগিব। মানে কামবিলাক কঠিন হ'ব পাৰে কিন্তু সহজ কৰিবলৈ তাক অভ্যাসত পৰিণত কৰিব লাগিব। এজন সৈনিকে কি কৰিছিলে জানা, এইটো এটা কাহিনী বুলি ধৰি লোৱা। এজন সৈনিকে এজনী মহিলাৰ সদায় অভ্যাস কৰি কৰি মহিলাৰ কাণৰ সৰু ফুটাই দি শৰ নিক্ষেপ কৰি ইপাৰৰ পৰা সিফালে ওলাই দিছিলে। অ'কে, উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে অভ্যাসৰ বলত মানুহে অসাধ্য কাৰ্য সাধন কৰিব পাৰে। দৈনিক অনুশীলন কৰি থাকিলে কঠিন কামো সহজ হৈ পৰে। অৰ্থাৎ দৈনিক যদি অনুশীলন কৰা হয়, অভ্যাস কৰা হয়, তেতিয়া কঠিন কামটো সহজ হৈ পৰে। অ'কে, উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে। বুজি পাইছা? নেক্সট কুৱেশ্যন চোৱা। 8 নম্বৰ চোৱা, তুলসীৰ লগত কলপতু আৰু মুক্তি। উত্তৰ চোৱা, তুলসীক পবিত্ৰ জ্ঞান কৰা হয়, সেয়ে পূজা পাৰ্বণ সকলোতে তুলসী ব্যৱহাৰ কৰা হয়। গতিকে তুলসী যজ্ঞ, পূজা, সেৱা আদিত লাগি তুলসী মুক্তি লাভ হয়। কিন্তু কলপতু পবিত্ৰ বস্তু নহয়। পবিত্ৰ অনুষ্ঠানত তুলসী থবৰ বাবে কলপতুৰে নিৰ্মিত ডোঙা তৈয়াৰ কৰা হয়। পূজা পাৰ্বণৰ পবিত্ৰ তুলসীৰ স্পৰ্শত কলপতু পবিত্ৰ হৈ মুক্তি লাভ কৰে। চোৱা, এতিয়া তুলসী পবিত্ৰ জ্ঞান কৰা হয় সেইটো চবেই জানা, তুলসী সকলোৱে চিনি পোৱা, সকলোৱে চিনি পায়। সেয়ে পূজা পাৰ্বণত কি হয়, পূজা পাৰ্বণবিলাক যেতিয়া পূজা পাতল কৰা হয় তেতিয়া কিবা সকাম নিকাম হ'লেও কি কৰা হয়, তুলসী লোৱা হয়, তুলসীৰ আগ লোৱা হয়। আৰু সেই তুলসী থবৰ বাবে কি কৰা হয়, কলৰ গছৰ সেই পটুৱা যিটো বাকলি হয় গুচাই ডোঙা বনাই তাতে কি কৰা হয়, থোৱা হয়, তুলসী থোৱা হয়। অৰ্থাৎ তুলসীৰ লগতে কলপতু আৰু কি হয়, মুক্তি লাভ হয়। সেই তুলসী পবিত্ৰ বস্তু, গতিকে তাত থোৱা পাত্ৰটো কি হ'ব, পবিত্ৰ হৈ যায়। গতিকে উক্ত ফকৰা যোজনাটিৰ জৰিয়তে এইটোৱে কোৱা হৈছে যে যি লোক পবিত্ৰ তেওঁ আনকো পবিত্ৰ কৰে। গতিকে সৎ ব্যক্তিৰ সংগ লোৱা উচিত। অৰ্থাৎ পবিত্ৰ লোক মানে সৎ সংগ, যিখিনি ভাল কাম কৰে তেওঁলোকৰ সংগ লোৱা উচিত। আজিলৈ ভিডিঅ'টি ইমানেই। আন এটি ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।